ভাল লাগিছে যদি মনে খাইছে যদি কৈনো কৈ নিদিয়া কিয় মানে মই তোকে ভাল পাওঁ জানানে বঢ়িয়া 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 ৰখাচোন বাৰু ধুনীয়া গাইছা দুইটাই কিন্তু যদি এইটোৱে সিটোক যদি ভালেই পোৱা তেন্তে প্ৰপ'জনো কৰি নিদিয়া কেলে এনেইনো গানটো কিয় গাই থাকিব লাগে চাবা দেই ৰাতুল এনেকৈ কথা নকবা কিন্তু গানহে গাইছোঁ মই থৰি না তাক প্ৰপ'জ কৰি আছোঁ তুমি যে কথা কিছুমান কোৱা আৰু দেই হ'ব দিয়া বেছি চিৰিয়াছ হ'ব নালাগে সি ধেমালিহে কৰিছে সি একেবাৰে সঁচাকৈ কোৱা নাই দিয়া নহয় আকৌ কি ঠিক তাই আকৌ গানৰ সুৰেদি কিবা কিবি বুজাবও পাৰে সেইটো কাৰণে সি কৈছে আৰু বাৰু বাৰু সেইবিলাক বাদ দিয়া ৰখাচোন বাৰু কথা এটা মই কওঁ আমাৰ সকলোৰে স্কুল কলেজ চবটো বন্ধ হৈ গ'ল আৰু এক্সামো শেষ হৈ গ'ল তোমালোক কোনোবাই ক'ৰবাত গৈছা জানো ফুৰিবলৈ মই কিন্তু ঘৰৰ পৰা ইমান দিন হ'ল ওলাবই পৰা নাই কাম এটা কৰোঁ দিয়া আমি সকলোকেইটা ফুৰিব যাওঁ ব'লা ক'ৰবাত বঢ়িয়া বল দিয়া না মন কি বাত এতিয়াহে আচল কথা আহিছে ব'লা ব'লা আমি সকলো ফুৰিব যাওঁ ক'ৰবাত ক'ত যাবানো তোমালোকে ঠাই এটা চিলেক্ট কৰা কেতিয়া যাম আমি কালিলৈকে যাওঁ ব'লা কাম এটা কৰোঁ আমি তেন্তে কালিলৈ বিক্ৰমপুৰলৈকে যাওঁ শুনিছোঁ হেনো বহুত ভাল জেগা গৈও ভাল পাম নাই নাই দেই সেইখন জেগা নাযাওঁ কিন্তু শুনিছোঁ হেনো তাত বহুত ভূত থাকে আৰু তাত যোন যায় জানো ৰিটাৰ্ণ গুচি নাহি আৰু নাযাওঁ নাযাওঁ বেলেগ জেগাত যাম তাই যেনেকৈ কৈছে যেনিবা তাই একেবাৰে গণিহে আহিছে তাত ইমান ভূত থাকে কোনে কয় সেই এইবিলাক ফটোৱামি কথা পৃথিৱীত জানো ভূত থাকে এইবিলাক কোনোবাই বেঙা বেঙি লগাবলৈকে কৈ থাকে নাই নাই আমি তালৈকে যাওঁ ব'লা কালিলৈ অ'কে ডান তেন্তে আমি কালি ৰাতিপুৱা 8টাত যাম দেই সকলো ওলাই আহিবা একেলগে এইবিলাক কি জেগাত লৈ আনিলা ঐ এজনো মানুহচোন দেখিবলৈ পোৱা নাই মোৰ কিবা ভয়হে লাগিছে হ'ল আৰু এজনীৰ ভয় ষ্টাৰ্ট আৰে ইমান ভয় কৰে নে আমি আছোঁ নহয় হ'ব দিয়া ইমান ভয় কৰিব নালাগে আমি কেইটা আছোঁ নহয় আৰু মানুহ পোৱা নাই কি হ'ল সেইয়া আগত চোৱাচোন কিবা পোহৰ আহি আছে মেবি তাত ঘৰ থাকিব পাৰে ব'লা আমি ৰাতিটো আজি তাতেই থাকিম ব'লা ব'লা বাপৰে ইমান ডাঙৰ ঘৰ নে ময়ো তাকে ভাবিছোঁ এই জংঘলখনৰ মাজত বাৰু ইমান ডাঙৰ ঘৰটো ক'ৰ পৰা আহিল এইটো কিবা ভূত থকা ঘৰ নহয়তো ঐ ইমান ভূত ভূত কৈ থাকা ভূতলৈকে বিয়া দি দিম ৰখা বেছি কৈ থাকিলে হয় দিয়া হাঁহি উঠা কথা আৰু দেই খালি ভূত 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 কামোৰ দি দিছে আৰু দুইজনীয়ে ব'লা 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 এতিয়া ভিতৰলৈ যাবানে বাহিৰতে থাকিবা আৰু মানুহজনক সুধিবা মালিকক কিমান টকা লাগিব ৰাতিটোৰ কাৰণে বোলো ঘৰত কোনোবা আছেনে ওলাই আহকচোন সেই বেঙাটো ঘৰৰ ভিতৰত সোমাই আহি লৈ পেলাই আকৌ ঘৰত কোনোবা আছেনে বুলি সুধিছা কোনোবা আছেনে নাই ওলাই আহিবলৈ দিয়া কোন আহিছানো ৰখি থাকা গৈ আছো ককা আমিহে মানে আমি ফুৰিবলৈ আহিছিলোঁ ৰাতি দেও হোৱাৰ কাৰণে ভাবিলোঁ এক ৰাতি আপোনাৰ ঘৰতে থাকি যাওঁ আমাক এক ৰাতিৰ কাৰণে থাকিব দিব পাৰিবনে ককা তোমালোকে চাগে ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছা এক ৰাতিৰ কাৰণে কিয় তোমালোকে ইয়াত এতিয়া গোটেই জীৱনটোৱেই থাকিব লাগিব এইবিলাক কি কৈছে ককা কিয় এনেকৈ কৈছে আপুনি আমাক ককা প্লিজ ভয় নোখোৱাব এনেই ভয় লাগি আছে আমাৰ তোমালোকে যিমানেই চেষ্টা নকৰা কিয় এই দৰ্জা খুলি আৰু জীৱনতো ইয়াৰ পৰা ওলাই যাব নোৱাৰিব তোমালোকে চিৰজীৱনৰ কাৰণে আবদ্ধ হৈ গ'লা মোৰ কোনো উপায় নাই এতিয়া আমাৰ কি হ'ব বাৰু আমি মৰি যাম নেকি বাৰু একো নহয় ৰখা মই দৰ্জাখন খুলিবলৈ চেষ্টা কৰোঁ খুলি যা খুলি যা খুলি যা খুলি যা খুলি যা ঐ পাগল দিন দুপৰতে সপোন দেখি দেখি কি ভুল বকি আছ এক চৰ দিমগৈ এতিয়া পানী ঢালা আগতে উঠিছনে নাই তেৰি মই সপোনহে দেখি আছিলোঁ কোনো মানে ভূত বাংলাত ফচা নাছিলোঁ হওক দে ভাল বাচিলোঁ দেই আজি হে প্ৰভু বচালে আৰু আপুনি এনেকুৱা সপোন যাতে আৰু দ্বিতীয়বাৰ নেদেখুৱা আৰু দেই